আমি অকল আমি গৰিয়ামৰীয়া ডিচিৰ কথাখিনিকে কোৱা নাছিলোঁ। আমি কৈছোঁ যে খিলঞ্জীয়া মানুহখিনিৰ যাতে অসমৰ যিখিনি ভূমিপুত্ৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী ৰাজনৈতিকভাৱে সুৰক্ষিত কৰাৰ ব্যৱস্থা এটা নিৰ্বাচনী আয়োগে কৰে এই কমিটিখনে। কিন্তু আমি আজি যিটো দেখিলোঁ খচৰা কমিটিখনত এনেকুৱা হৈছে যেন মানে বৰাক ভেলীখন এখন বেলেগ ৰাজ্য হিচাপে দি দিয়া হৈছে তেওঁলোকক তাতে। এন পূৰ্ববংগীয় মুছলমান অবৈধভাৱে যিখিনি ইয়াত মানে বাংলাদেশী মুছলমান আছে তেওঁলোকক পৃথকভাৱে এখন ৰাজ্য আনঅফিচিয়েলি দি দিয়া হৈছে। তেওঁলোকে তাত নিৰ্বাচন জিকিবই। ধুবুৰী সমষ্টিটো তেওঁলোকক মানে যিটো কয় মানে হেৰি কৰা বুলি ৰিজাৰ্ভেশ্যন টাইপ কৰি দিয়া হৈছে তেওঁলোকক। আজি মন্দিয়া সমষ্টি এটা তৈয়াৰ কৰিছে, তাক ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে তেওঁলোকক। তাত কোনো বেলেগে জিকিব নোৱাৰে, তাত কোনো বেলেগে কথা ক'ব নোৱাৰে। ঠিক তেনেকৈ মন্দিয়াৰ ওচৰতে এটা চেঙা সমষ্টি তৈয়াৰ কৰা হৈছে, তাত তেওঁলোকক আনঅফিচিয়েলি ৰিজাৰ্ভ কৰি দিয়া নিচিনা হৈছে। আজি গৰিয়ামৰীয়া ডিচি ক'ত খেলিব ইলেকশ্যন, ক'ত নিৰ্বাচন কৰিব, ক'ত জিকিব? এইখিনি মানুহৰ কথা তেওঁলোকে বাদ দি পেলাই এইখিনি মানুহক ৰাজনৈতিকভাৱে হত্যা কৰি এইখিনি মানুহক পূৰ্ববংগীয় মুছলমানৰ গোলাম বনাই দিলে। ক'ব লাগিলে এক প্ৰকাৰ গোলাম বনাই দিলে ৰাজনৈতিকভাৱে এই গৰিয়ামৰীয়া ডিচিসকলক হত্যা কৰা হ'ল। আজি যিটো জনগোষ্ঠীয়ে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত, অসমৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত, অসমৰ সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট অৱদান দি গৈছে। আজি ফৰ্মুদ আলী গাঁওবুঢ়াই কওক, অসমৰ বাদ্যবন্ধনৰ মজামিল হকে কওক, অসম আন্দোলনে কওক, প্ৰতিটো সময়ত প্ৰতিটো স্তৰত এইখিনি মানুহ অন্যান্য জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি অসমীয়াৰ হৈ যুঁজ দিছে। তেনেকুৱা স্বত্বত আজি এই ভূমিপুত্ৰ খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচিসকলক পূৰ্ববংগীয় লোকসকলৰ গোলাম বনাই দিয়া হয়। তেওঁলোকে যদি অকল এটা সম্প্ৰদায়ৰ খিলঞ্জীয়া লোকৰ কথা ভাবিছে মই নাজানো, গতিকে সেই কথাটো আপোনালোকে সোধক কৈ পেলাই ছাত্ৰ সন্থাক। আমি খিলঞ্জীয়া নহয় নেকি? আমাৰ কথা তেওঁলোকে নাভাবিব নেকি? আমাৰ কথা কেতিয়াও চিন্তা নকৰিব নেকি ছাত্ৰ সন্থাই? যি ছাত্ৰ সন্থাৰ লগত মই 22টা বছৰে ছাত্ৰ সন্থা কৰিলোঁ, তেনেকুৱা বহুত ব্যক্তি আছে যিয়ে ছাত্ৰ সন্থাত যথেষ্ট অৱদান দি গৈছে। গতিকে ছাত্ৰ সন্থাৰ কাৰণে সদুম ছাত্ৰ সন্থাৰ মজিয়াত থাকি পেলাই শ্বহীদ হৈছে। গতিকে সেই ছাত্ৰ সন্থাই আজি গৰিয়ামৰীয়া ডিচিৰ কথা যদি নাভাবে তেতিয়াহ'লে কোনবোৰ খিলঞ্জীয়াৰ কথা ভাবিব? মই বুজি নাপালোঁ সেই কথাটো। গতিকে বেদনা আছে, আমাৰ বেদনা আছে, দুখ আছে। আমি গালি পৰা নাই, গালি গালাজ পৰা নাই। খিলঞ্জীয়া লোকসকল আমি জাতি ধৰ্ম বাদ দি আমি খিলঞ্জীয়া ভাই ভাই হিচাপে থাকিব লাগিব। আমি একতা দলেৰে বান্ধ খাই থাকিব লাগিব, এইটো আমি মানি লৈছোঁ। আমি সদায় অন্যান্য জাতি জনগোষ্ঠীক আগস্থান দিছোঁ, ককাইদেউ হিচাপে মানি দিছোঁ। কিন্তু আমাক যদি নৎসাত কৰি পেলোৱা হয়, ভৰাৰে মোহাৰি পেলোৱাৰ ব্যৱস্থা কৰা হয়, তাত যদি জাতীয় সংগঠনে মাত নামাৰে, তাত যদি জাতীয় সংগঠনে সমৰ্থন কৰে, তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ ছাত্ৰ সন্থাই কি ধৰণত এইটো সমৰ্থন দিছে। আমাক ভৰিৰে মহাৰা কাৰ্যত যদি তেওঁলোকে সঁচাই সমৰ্থন দিছে মই নাজানো এই কথা। আমি দুখ পাইছোঁ, বেদনা পাইছোঁ।